মৰগীয়া বানাছৰ পিছত এইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে 13টা ভাত্তাৰ বৃদ্ধিৰ আদেশ জাৰি কৰা হৈছে। নমস্কাৰ সন্মানীয় ছাৰ বাইদেউসকল, আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে এক মহত্বপূৰ্ণ আৰু লেটেষ্ট আপডেট আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা জনাবলৈ চেষ্টা কৰা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। 4 জুলাই 2024 তাৰিখে কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ ফালৰ পৰা এখন লেটেষ্ট আদেশ জাৰি কৰা হৈছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকল বহু পৰিমাণে উপকৃত হ'ব। কাৰণ মৰগীয়া বানাছ বৃদ্ধিৰ পিছত তেওঁলোকে পাবলগীয়া 13টাতকৈও অধিক ভাত্তা বৃদ্ধিৰ আদেশ জাৰি কৰা হৈছে। কি ভাত্তা বৃদ্ধি কৰা হৈছে আৰু কেতিয়াৰ পৰা এই ভাত্তা বৃদ্ধি কৰা হ'ব সেই বিষয়ে জানো আহক। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে 1 জানুৱাৰী 2024 পৰা মৰগীয়া বানাছ 50% বৃদ্ধি হোৱাৰ পিছত ইয়াৰ লগত জড়িত থকা ভাত্তাসমূহ বৃদ্ধিৰ বাবে চৰকাৰে মঞ্জুৰ কৰিছে। লগতে DOPTৰ ফালৰ পৰাও মাজে মাজে এই বিষয়ে বৃদ্ধিৰ আদেশৰ বিষয়ে আদেশ জাৰি কৰিছে। সেয়ে ইয়াৰ লগত সংগতি ৰাখি EPFৰ কৰ্মচাৰীসকলৰ বাবেও মৰগীয়া বানাছ বৃদ্ধিৰ লগে লগে অন্যান্য ভাত্তাসমূহ বৃদ্ধিৰ মঞ্জুৰি দিয়া হৈছে আৰু এই বৰ্ধিত হাৰ 1 জানুৱাৰী 2024 পৰা লাগু কৰা হ'ব। লগতে সপ্তম দৰমহা আয়োগৰ ৰিকমেণ্ডেশ্যন অনুসৰি 25%কৈ এই ভাত্তাসমূহ বৃদ্ধি কৰা হৈছে। গতিকে এনে কি ভাত্তা বৃদ্ধি কৰা হৈছে সেই বিষয়ে জানো আহক। টাফ লোকেশ্যন এলাৱেন্স, কনভেয়েন্স এলাৱেন্স, স্পেচিয়েল এলাৱেন্স ফৰ চাইল্ড অফ উমেন উইথ ডিজেবিলিটিজ, চিলড্ৰেন এডুকেশ্যন এলাৱেন্স, হাউচ ৰেণ্ট এলাৱেন্স, হোটেল একমডেশ্যন, reimbursement of traveling charges for travel within the city, reimbursement of food charge, lump sum amount or daily allowance for journey performed by own car, taxi, auto rickshaw, etc. Rate of transportation of personnel effects by road on transfer, etc. Dress allowance, split duty allowance, deputation duty allowance এইসমূহ বৃদ্ধি কৰা হৈছে। গতিকে এনেকৈ মুঠ 13টা ভাত্তা বৃদ্ধি কৰা হৈছে। আজিলৈ ইমানেই, ধন্যবাদ।